বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব পাৰে। আমি প্ৰায়েই অলৌকিকতাৰ কথা শুনো, কিন্তু সেই অলৌকিকতা বা মিৰেকল যদি বিজ্ঞানৰ জৰিয়তে আপোনাৰ নিজৰ মগজুতে ঘটিবলৈ আৰম্ভ কৰে। আজি আমি ডক্টৰ জো ডিস্পেনজাৰ কিতাপখনৰ পৰা এনে এজন ব্যক্তিৰ কথা পাতিম, যিয়ে আধুনিক পৃথিৱীৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ এন্ধাৰ কোঠাত দিন কটাইছিল। কিন্তু কেনেকৈ তেওঁ নিজৰ মগজুক পুনৰ গঢ়ি তুলি এজন বিজয় হিচাপে উভতি আহিল, এয়া হ'ল ডেনিয়েলৰ কাহিনী। ডেনিয়েল আছিল এজন অতি সফল ব্যৱসায়ী, কিন্তু হঠাতে তেওঁৰ জীৱনলৈ এক বিৰল সমস্যা নামি আহিল, যাৰ নাম ইলেক্ট্ৰমেগনেটিক হাইপাৰ চেন্সিটিভিটি, যাক কোৱা হয় EHS। কল্পনা কৰক, আপোনাৰ চাৰিওফালে থকা মোবাইল ফোন, লেপটপ, আনকি চিলিং ফেনৰ বিজুলী তৰংগবোৰে আপোনাৰ মগজুত গজাল মৰাৰ দৰে বিষ দিয়ে। ডেনিয়েলৰ অৱস্থা ঠিক তেনেকুৱাই হৈছিল। তেওঁৰ মগজুৰ ৭৮% পানী হোৱাৰ বাবে ই যিকোনো ইলেক্ট্ৰনিক তৰংগ অতি সোনকালে গ্ৰহণ কৰিছিল। পৰিণামস্বৰূপে তেওঁ ব্যৱসায় হেৰুৱালে, ঋণত ডুব গ'ল আৰু শেষত নিজৰ মাকৰ ঘৰৰ এটা অন্ধকাৰ কোঠাত আবদ্ধ হৈ পৰিল। তেওঁ আনকি ৰাস্তালৈ ওলাই আহিব নোৱাৰিছিল, কাৰণ বাহিৰৰ প্ৰতিটো ছিগনেলে তেওঁক অসহ্য যন্ত্ৰণা দিছিল। চিকিৎসকসকলে কৈছিল যে ইয়াৰ কোনো চিকিৎসা নাই। ডেনিয়েলে জীয়াই থকাৰ আশাই এৰি দিছিল। কিন্তু ডেনিয়েলে হাৰ মানিবলৈ সাজু নাছিল। তেওঁ ডক্টৰ জোৰ তত্ত্ববোৰ পঢ়িলে আৰু বুজি পালে যে তেওঁৰ শৰীৰৰ আচলতে অতীতৰ ভয় আৰু যন্ত্ৰণাৰ স্মৃতিত আসক্ত হৈ আছে। তেওঁ এক বিশেষ অনুশীলন আৰম্ভ কৰিলে। ডেনিয়েলে নিয়মিতভাৱে ব্লেছিং অৱ দ্য এনাৰ্জি চেণ্টাৰ্ছ নামৰ ধ্যানটো কৰিবলৈ ল'লে। তেওঁ দিনটোৰ বহু ঘণ্টা চকু বন্ধ কৰি নিজৰ শৰীৰৰ ভিতৰৰ শক্তি কেন্দ্ৰবোৰত মনোযোগ দিলে। তেওঁৰ লক্ষ্য আছিল এটাই, বাহিৰৰ পৰিৱেশতকৈ তেওঁৰ অন্তৰৰ পৃথিৱীখনক অধিক শক্তিশালী কৰা। তেওঁ আনকি এটা বন্ধ হৈ থকা মোবাইল ফোন হাতত লৈ ধ্যান কৰিছিল, যাতে তেওঁৰ মগজুৱে সেই বস্তুটো দেখি ভয় কৰাৰ অভ্যাসটো ত্যাগ কৰিব পাৰে। তেওঁ নিজৰ মগজুক প্ৰশিক্ষণ দিলে যে তেওঁ সুৰক্ষিত। প্ৰায় এবছৰ ধৰি নেৰানেপেৰা চেষ্টা কৰাৰ পাছত এদিন ধ্যানৰ মাজতে ডেনিয়েলে এক অভূতপূৰ্ব অনুভৱ কৰিলে। তেওঁ অনুভৱ কৰিলে যেন তেওঁৰ মূৰৰ মাজেৰে এক প্ৰচণ্ড পোহৰৰ ধাৰা বৈ গৈছে। তেওঁৰ মগজুৰ যিবোৰ নিউৰন পুৰণি বিষাক্ত নেটৱৰ্কত আবদ্ধ আছিল, সেইবোৰ খোল খাই পৰিল। সেই মুহূৰ্ততে ডেনিয়েলে বুজি পালে যে তেওঁ সুস্থ। এতিয়া মোবাইলৰ তৰংগই তেওঁক যন্ত্ৰণা দিব নোৱাৰে। তেওঁ কোঠাৰ পৰা ওলাই আহিল, সূৰ্যৰ পোহৰ চালে, আৰু আচৰিতভাৱে তেওঁৰ কোনো বিষ নহ'ল। তেওঁ নিজৰ মগজুৰ প্ৰগ্ৰেমিং সম্পূৰ্ণ সলাই পেলালে। আজি ডেনিয়েল এজন সফল ব্যক্তি, আৰু তেওঁৰ এই বিজয় কাহিনীয়ে গোটেই বিশ্বৰ বাবে এক আশাৰ কিৰণ হৈ পৰিছে। এতিয়া আপুনি চাগে ভাবিছে, ইয়াক কেনেকৈ সম্ভৱ? ডক্টৰ জো ডিস্পেনজাই ইয়াক বৈজ্ঞানিকভাৱে বুজাইছে। ডেনিয়েল আচলতে তেওঁৰ এপিজেনেটিক্স সলনি কৰিছিল। আমাৰ মগজুৱে যেতিয়া গভীৰ কৃতজ্ঞতা আৰু আনন্দ অনুভৱ কৰে, ই শৰীৰৰ জিনবোৰক নতুন নিৰ্দেশ দিয়ে। ডেনিয়েলে তেওঁৰ মগজুক কোহেৰেণ্ট ষ্টেট বা এক লয়বদ্ধ অৱস্থালৈ আনিবলৈ সক্ষম হৈছিল। যেতিয়া মগজু লয়বদ্ধ হয়, তেতিয়া ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক ইমান শক্তিশালী কৰি তোলে যে বাহিৰৰ কোনো নেতিবাচক শক্তিয়ে ইয়াক প্ৰভাৱিত কৰিব নোৱাৰে। ডেনিয়েলে পদাৰ্থৰ দ্বাৰা পদাৰ্থ সলনি নকৰি নিজৰ শক্তি সলনি কৰি দিছিল। বন্ধুসকল, ডেনিয়েলৰ কাহিনীয়ে আমাক এটাই কথা শিকায়, আমাৰ সীমাবদ্ধতাবোৰ কেৱল আমাৰ মগজুৰ ভিতৰতে থাকে। যদি এজন মানুহে এন্ধাৰ কোঠাৰ পৰা ওলাই আহি পৃথিৱী জয় কৰিব পাৰে, তেন্তে আপুনিও আপোনাৰ জীৱনৰ যিকোনো সমস্যা জয় কৰিব পাৰিব। আপুনিও আজিৰ পৰা নিজৰ চিন্তাৰ ওপৰত কাম কৰিবলৈ সাজুনে? নে আপুনিও অতীতৰ স্মৃতিতে আবদ্ধ হৈ থাকিব বিচাৰে? কমেণ্টত নিশ্চয় জনাব। এই ভিডিঅ'টোৱে যদি আপোনাক অলপ হ'লেও সাহস দিছে, তেন্তে আপোনাৰ আপোনজনৰ সৈতে ইয়াক শ্বেয়াৰ কৰক। পৰৱৰ্তী খণ্ডত আমি হাৰ্ট ইণ্টেলিজেন্সৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।